Good morning everyone. Welcome to my video. উঠোতে মোৰ দেৰিয়ে হৈ গ'ল এতিয়া প্ৰায় 9টা বাজে তো মোক ধৰি লওঁ তাৰপিছত মোৰ বাকীখিনি ভিডিঅ' ষ্টাৰ্ট কৰিম তাৰপিছতে ব্ৰাছ কি কৰিম দদৈ খেলি আছিলে তো মই দদৈৰ লগতে খেলিব আৰম্ভ কৰিলোঁ তাৰ বলটো লৈ তাৰ লগত খেলিলোঁ আৰু সিও খুব ধুনীয়াকৈ খেলে তো ভাল লাগে তাৰ লগত খেলি আৰু তাৰ অলপ সময় পিছতহে মই ব্ৰাছ কৰিবলৈ ল'লোঁ তো মই ব্ৰাছ কৰি উঠাৰ অলপ পিছতে দদৌৰ ডক্টৰ আহি পালে তাৰপিছত দদৌক বেজী দিলে তাৰ 2টা বেজী বাকী আছিলে তো সেই 2টা বেজী দিলে দদৌক আমি সৰুৰে পৰা সঞ্জীৱ দত্ত ছাৰৰ তাত দেখুৱাওঁ আৰু খুবেই ভাল ছাৰজন তাৰপিছত মোৰ গৰম পানীত মৌ দি কিনে অকণমান খালোঁ আৰু তাৰপিছত খুব ভোক লাগিছিলে চ' দালিয়া খিচিৰি অকণ বনাই ল'লোঁ তুমি যে গানটো গোৱা গাই দিয়া কমৰীয়া হাই হাই আকৌ নাচি কেনেকৈ দেখুৱায় এয়া দদৌৰ পাতি ধুই আনিলোঁ এতিয়া দদৌক ভাত দিম কিয়নো আজি সি বেচেৰা ৰাতিপুৱাই বেজি খাই লৈছে তো সি শুই আছে এতিয়া ভাতটো দি তাক উঠাম তাৰ কাৰণে এক্সট্ৰাকৈ মাংস আনে চ' তাৰ মাংস দি ভাতখিনি সানি ল'লোঁ তাৰ ৰ'বা লোৱা মাম লোৱা দেউতা আজি বেজি খাইছে খোৱা মাম খাই লো বাবা মাম কণ খাই লোৱা এয়া চোৱা এয়া ল এয়া মোৰ খিচিৰি ৰেডি আপোনালোকেও দালিয়া খিচিৰি ভাল পায় নে নাপায় মোক কমেণ্ট কৰি নিশ্চয় জনাব দেই মই কিন্তু খুবেই ভাল পাওঁ আৰু সেইবাবেই মই খাই আছোঁ তাৰপিছতে মই গ'লোঁ দোকানলৈ কাৰণ আমাৰ ওচৰৰে আইতা এগৰাকী আহিছিলে তো মায়ে মোক দিলে দোকানলৈ পঠিয়াই এয়া চাওক আমাৰ শংকৰনগৰৰ ৰাস্তাটো এয়া মই দোকানৰ পৰা গাখীৰ আৰু চাহৰ লগত খাবলৈ কিবা এটা লৈ আহিলোঁ আৰু এইটো আমাৰ ঘৰৰ উঠা ৰাস্তা তাৰপিছত মই গা ধুই আহিলোঁ আৰু এইটো জয়ৰ পিয়'ৰ এল'ভেৰাৰ ক্ৰীম খুবেই ভাল ক্ৰীমটো আপোনালোকেও ট্ৰাই কৰিব পাৰে মই বহুত ভাল পাইছোঁ ক্ৰীমটো ট্ৰাই কৰি বাই দ্য ৱে মই একচুৱেলি ইউটিউবত ভিডিঅ' বনোৱা বহুত আগতেই ষ্টাৰ্ট কৰিছিলোঁ কিন্তু মই ভালকৈ কথা ক'ব নোৱাৰোঁ তো তেতিয়া বন্ধ কৰিলোঁ চ' এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ছাপোৰ্ট কৰিব মই দিনত খালোঁ দালিয়া কিন্তু এইবাৰ গাখীৰত বইল কৰি কিনে ওপৰত মৌ দি খাইছোঁ মই এতিয়া ওলালোঁ প্ৰেক্টিচলৈ আৰু আজি অকণমান দেৰিয়ে হৈ গ'ল 3টা বাজি গ'ল তো প্ৰিয়ংকা আৰু প্ৰাচী ৰখি আছে তো মই এতিয়া জল্দি যাওঁ মই এইটো কৈছিলোঁ যে প্ৰিয়ংকা আৰু প্ৰাচী ৰখি আছে তো এয়া চাওঁ সিহঁত দুজনী মোৰ কাৰণে ৰখি আছে তাৰপিছত আমি হজাৰ ফিল্ড আহি পালোঁ আৰু সৰু ল'ৰা ছোৱালীখিনি আগৰ পৰা প্ৰেক্টিছ কৰি আছে আমিও প্ৰেক্টিছ কৰিবলৈ ৰেডি হ'লোঁ আৰু এয়া আমি 30 মিটাৰ মাৰিবলৈ লৈছোঁ এয়া প্ৰিয়ংকা শ্বুটিং কৰি আছে এয়া আমাৰ বহুত 30 মিটাৰ আৰু তাৰপিছত আন্ধাৰ হ'ল আমি কেইজনী ঘৰ আহিবলৈ ল'লোঁ মই ঘৰ নাহিলোঁ একচুৱেলি জেঠাইহঁতৰ ঘৰতে সোমালোঁ তাৰপিছত ভণ্টীয়ে চাহ বনালে ৰুটি বনালে আৰু দুইজনী ৰে'লগেটলৈ ওলাই গ'লোঁ তাৰপিছত শুকান মাছ ল'লোঁ মই শুকান মাছ খুবেই ভাল পাওঁ আৰু এয়া ৰে'লগেট আমাৰ তেজপুৰৰ চানমাৰি আমি চব্জি ল'লোঁ শুকান মাছ ল'লোঁ এয়া ৰঙালাও শুকান মাছ
আৰু এয়া বিনছ স্কোৱাছ আৰু ধনিয়া। আৰু এয়া আছিলে আজি আমাৰ ৰাতিৰ সাজ, আলু ভাজি, চালাড আৰু শুকান মাছৰ তৰকাৰী। অ'কে, গুড নাইট। আজিৰ বাবে ইমানে, আকৌ কাইলৈ লগ পাম। Do like, share and subscribe to my channel if you like my videos. Thank you.